Hi guys, Assalamualaikum. Welcome back to my YouTube channel. ৰাতিপুৱা উঠি নাস্তা বনাই বজাৰ ওলাই গলো বেবি কানে কাপোৰ আনিবলৈ। আপোনালোকে গম পাইছে বেবি হৈছে কাপোৰ আনিব গৈছো। না যাও মন্দিৰটো ফালে যাম, এটা বোকা নহয় এফালে যাবা। বলা আহোঁ গৈ আছো আমি এতিয়া। কেনেকৈ যাম ৰখক আহিছো। আজি বেছি সময় নাথাকিবা দে। নাথাকে লগতে আহি যাবা। কিয় জানা আজি আকৌ আমাৰ দেৰি কাম আছে নহয়। মই তাকে আমাক কৈছো কিন্তু আমাৰ আকৌ বেয়া লাগিব। মই আৰু ছোৱালীজনী দিবলৈ আহিলোঁ। এই চাওকচোন ফুলখিনি ইমান ফুলি আছে। মই তাকে অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া বেবীক দেখুৱাব নোৱাৰিম, কেইদিনমান পিছত দেখুৱাম বাৰু। এতিয়া দিবলৈ গ'লোঁ, অলপ দি পেলাই অলপ টাইম বহিলোঁ। বহি ঘৰ আহি পালোঁ। আহি অলপ দুপৰীয়াৰ যোগাৰ কৰি আছোঁ। দুপৰীয়াৰ কাৰণেও কৰিছোঁ, ৰাতিৰ কাৰণেও কৰিছোঁ। ৰাতি আহিব মোৰ জাজনী, নতুন হয়, দেৱৰৰ ৱাইফ হয়। দেৱৰ আহিব আৰু জাজনী আহিব। আমাৰ ঘৰত আজি ভাতৰ দাৱাত হয়। সিহঁত দুটাৰ বৰমাও আহিব, কিন্তু পিছত বৰমা নাহিলে। এতিয়া মই ইয়াত কেকো বনাই আছোঁ সন্ধিয়া খাবৰ কাৰণে। সন্ধিয়া কেক বনালোঁ, আমি চাহ খালোঁ আৰু এইফালে চব মোৰ বনাই মেলি চব হৈ গ'ল। তাকে অকণ দেখুৱাই আছোঁ। এইবিলাকত ভাত আছে, পোলাও নাখায়, এইখিনি মাংস, সেইকাৰণে পোলাও বনোৱা নাই। ইয়াত আছে ভেন্দি ভাজি, ইয়াত আছে চেপা চাটনি, সিহঁতে চেপা খাই ভাল পায় সেইকাৰণে বনালোঁ। কণী, তাৰপিছত ইয়াত আছে শুকান মাংস আছে ন, মাংস আলু দি বনাইছোঁ এইখিনি। আৰু ইয়াত আছে চিকেন ফ্ৰাই আৰু মাছৰ কণী আৰু মাছৰ মাথাও বনাইছোঁ, সেইবিলাকো আছে। চব দেখুওৱা নাই আৰু। এতিয়া মই এনেকৈ থৈ দিছোঁ ঢাকি পেলাই। আৰু এনেকৈ মই ঘৰটো অকণমান সজাইছোঁ, তাকে আপোনালোকক দেখুৱাই আছোঁ। এনেইতো মোৰ ঘৰ সদায় সজোৱাই থাকে, তথাপি আজি আৰু কাৰ্পেটবিলাক পাৰিছোঁ। নৰ্মেলি কাৰ্পেট পাৰি নথওঁ, গৰম বেছি যে, সেইবাবে আজি আৰু আলহী আহিব বুলি কাৰ্পেট পাৰিলোঁ। লাইটটো অফ হৈ আছে, মই অকণ লাইটটো জ্বলাই দিওঁ। জ্বলাই পেলাই আগফালৰ ৰুমটো অকণ দেখুৱাওঁ। আলহী আহোঁতে মই আৰু ভিডিঅ' কৰা নাছিলোঁ, যিহেতু আলহীক কথা পাতিবও লাগে ন। আৰু সিহঁত এতিয়া যাব আৰু নাহে আৰু এইটো বছৰ। আল্লাই বচাই জীয়াই ৰাখিলে অহা বছৰহে আহিব আৰু। সিহঁত ডিব্ৰুগড় থাকে, সেইবাবে সঘনাই আহিব নোৱাৰে। আৰু তাই যিহেতু নতুন কইনা হয়, সেইকাৰণে তাইৰ কাৰণে ভাবিলোঁ ভাত এসাঁজ খুৱাই পেলাই কিবা এটাতো দিব লাগিব। বজাৰ যে গৈছিলোঁ বেবীৰ কাৰণে কাপোৰ আনিবলৈ, তেতিয়া মানে তাইৰ কাৰণেও কাপোৰ এযোৰ লৈ আহিছিলোঁ। এইযোৰ হ'ল কুৰ্তা আৰু প্লাজোৰ ছেট হয় এইযোৰ। কুৰ্তাটো ব্লেক কালাৰ আৰু প্লাজোটো হোৱাইট কালাৰ। কাপোৰযোৰ এইযোৰ তাকে মানে লৈ আহিলোঁ। আৰু মাইনাকটো দিয়ে আহিলোঁ। মাইনাক দিছোঁ এটা বাথটব আৰু এযোৰ কাপোৰ, আৰু এইটো তাইৰ কাৰণে। আৰু এইফালে সিহঁত আহি গ'ল, বহুত সময় আমি বহি কথা পাতিলোঁ। এতিয়া ভাত খাব, এইখিনি ভাতৰ যোগাৰ কৰি আছোঁ মই আৰু মায়ে মিলি পেলাই। এতিয়া মই এইখিনি পানী উলিয়াই দি আছোঁ। বৰজনাও আহিছে, তাই বৰজনাকো দিওঁ। পিছত আৰু বৰজনা ভাত নাখালে, কিন্তু অলপ অলপ চব বস্তু টেষ্ট কৰিছে আৰু। বাচন চাচন ধোৱা হ'ল, ঘৰ চাফা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।